50 টাকা কাৰণে কোনো মৰি নাযায় না এই বাদ দে মই এনেকৈ মই বহুত ঠগিছোঁ লাষ্টত মই নিজে তোক খাওঁ 20 টাকা মাওঁতে এইফালে মই এইবাৰ 250 টকা যায় তেতিয়া মই গম পাওঁ তেতিয়াৰ পৰাই মই চিধা হৈছোঁ নাই নমস্কাৰ বন্ধুসকল সকলোকে মোৰ নতুন ভিডিঅ'টো আৰু মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি যেহেতু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আজি 1 তাৰিখ 1 জানুৱাৰী হেহে আজি ভাবিছোঁ এটা ঠাইত যাবলৈ ওলাইছোঁ গতিকে ক'ত যাম মানে কি 2024 বৰ্ষতে মানে যাম বুলি ভাবি আছিলোঁ কিন্তু যাব পৰা নাছিলোঁ গতিকে মানে কি অকমান কেদিনমান ধৰি মোৰ বহুত বেছি বেমাৰ আছিলে জ্বৰ কাহ চৰ্দিত ভুগি আছিলোঁ বহুত ঔষধ খাই ভাল পাইছোঁ আজি দুদিনৰ পৰা ভাল পাইছোঁ গতিকে আজি যেটো 1 তাৰিখ এই বছৰটো যদি বেমাৰ কৰি থাকো তেন্তে নহব গতিকে সেই জেগাটোত যাব ওলাইছোঁ আৰু যেটো নৱবৰ্ষৰ নতুন ইংৰাজী 25ৰ আজি নতুন বছৰৰ প্ৰথমটো দিন গতিকে হেহে ভাবিছোঁ অকমান ঘূৰি আহো আৰু আপোনালোকক লগত লৈ যাম ক'ত গৈ আছো কি কৰি আছো আজি প্ৰথমটো দিনত আপোনালোকক দেখাবলৈ চেষ্টা কৰো তেন্তে পলম নকৰি ভিডিঅ'টোৰ মাজত সোমাই যাও আহক তেন্তে তো মোৰ বাসন্তী আছে ইয়াতে হেলমেট তো পিন্ধি ললো ইয়াৰ কি কমাইছিল যে মুভি তন্ত্র দেখা না তো বন্ধুসকল আজি যেটো বছৰৰ 1 তাৰিখ হে মা বাগেশ্বৰী মন্দিৰত প্ৰথমতে সোমালোহি আৰু মা বাগেশ্বৰী মাৰ ওচৰত সেৱা জনাও মূৰ দুৱাও চাকি জ্বলালো তাৰ পিছত এনেদৰে এইটো হৈছে মা বাগেশ্বৰী মন্দিৰ বঙাইগাঁও জিলাৰ ফেমাস মন্দিৰ মা বাগেশ্বৰী ইয়াতে সেৱা জনালো পূজা কৰিলো পূজাৰীয়ে পূজা কৰিলে আৰু গোটেই অসমবাসীৰ যাতে বছৰটো ভালে পাৰ হৈ যাওক সকলোৰে মুখত যাতে হাঁহি বিৰিঙে আনক হেই কামনা কৰি মাক সেৱা জনালো আৰু আমাৰো যাতে বছৰটো ভালে পাৰ হয় গতিকে এয়া আছিল বঙাইগাঁও জিলাৰ ফেমাস মন্দিৰ বাগেশ্বৰী মা তো বছৰৰ 1 তাৰিখে দৰ্শন কৰিলো বহুত বেছি ভাল লাগিল আৰু যিখন নেকি দোকানৰ পৰা আমি ফল মূল প্ৰসাদ সামগ্ৰী লৈছিলো সেই দোকানত এতিয়া কাহিখন ঘূৰাই দিবলৈ গৈ আছো আৰু প্ৰসাদখিনি বান্ধি লৈ যাম তো ইয়াৰ পৰা পনে যাব বিচাৰিম যেটো জেগাত যাব আহিছিল তাতে গৈ আছো আহক আপোনালোকে মোৰ লগত আমি যেটো জেগাৰ কাৰণে আহিছিলো সেই জেগাটো দেখাবৰ কাৰণে এয়া উঠি আছো প্ৰকাণ্ড পাহাৰ এখন খাৰা ৰাস্তা থিয় ৰাস্তা চাওক ইয়াতে আহিলে পুৰা এনাৰ্জি লৈ আহিব লাগে গতিকে কিমান দূৰ পাৰো চেষ্টা কৰো আহি যাওক এই ডিজে কেমেৰা কি 31st কেনেকে ভাগি লৈছে বহুত খেলি ধুলো চাওক খাৰা ৰাস্তা এখন প্ৰকাণ্ড পাহাৰ এখন চাও কিমান দূৰ উঠব আৰু সমান জাগা এটা পালো বন্ধুসকল আহি পালোহি যেটো জেগাত আহিব খুজিছো ফাইনেলি আহি পালো কিন্তু উশাহ ছুটি হৈ গ'ল উঠাতে তো এইখনে হৈছে বাগেশ্বৰী পাহাৰৰ বঙাইগাঁও জিলাৰ ভিউ পইণ্ট যেটো নেকি মই দেখাবলৈ চেষ্টা কৰিছিলো সেইটোৱে হৈছে বঙাইগাঁও জিলাৰ মেইন যেটো বাগেশ্বৰী পাহাৰৰ পৰা দেখুৱা এটা ভিউ পইণ্ট বঙাইগাঁও জিলা বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলো গতিকে নতুন বছৰত বন্ধুসকল এইবাৰটো আহিব
লাগিবই গতিকে নহ'লে এই বছৰটো এনেই যাব গতিকে মই দেখাব খুজিছোঁ ইয়াৰ পৰা খুব ধুনীয়াকৈ গোটেই বঙাইগাঁওখনেই ইয়াৰ পৰা দেখা পায় গতিকে ওপৰত যাবলৈ চেষ্টা কৰিম ইয়াতে খুব ধুনীয়াকৈ বনাই দিছে এইটো কোনো ট্ৰেইন ষ্টেচন নহয় বাৰু তেনেকুৱা যেন লাগে দেখাত কিন্তু নহয় বাৰু ইয়াৰ পৰা বঙাইগাঁৱৰ একদম ভিউ পইণ্টটো দেখা পায় গতিকে দেখাবলৈ চেষ্টা কৰিম এতিয়া বহুত মানুহ আহি থাকে আৰু বহুত দূৰ বগাই বগাই আহিব লাগে ইমান মানে ৰাস্তা দেখিলেই মানে একদম কিবা যেন লাগে তো ইয়াতে আহি খুব ধুনীয়া দেখা পাইছোঁ ইয়াৰ পৰা মেইন জেগাত উঠিলোঁ চাওক তলত চাওক এয়া তলৰ পৰিৱেশ দেখাই দিছোঁ মই ইমান তলত মানে একদম মানে আৰু কি নক'ব আৰু এয়া হৈছে বঙাইগাঁও জিলাৰ মেইন ভিউ পইণ্ট তো ইয়াৰ পৰা গোটেই বঙাইগাঁওখন দেখা পাই সেইফালে চাওক কিমান সৰু সৰু কিবা শিলৰ টুকুৰা পৰি থকা নাই কাগজৰ টুকুৰা শিলৰ টুকুৰা এনেকুৱা যেন লাগে তো খুব বেছি ভাল লগা পৰিৱেশ ইয়াতে আহিলে গম পাব কেমেৰাত যদিও ভাল লগা নাই কিন্তু আহি পেলাই ইয়াৰ পৰা যদি চাওঁ বহুত বেছি ভাল লাগে ইয়াতে যদি কেমেৰা বা মোবাইল পৰি যায় তেনেহ'লে আৰু তাক পাবলৈ নাই তো যেতিয়া কেমেৰা বা ভিডিঅ' কৰে আপোনালোকে ভালকৈ মোবাইলটো ধৰি ল'ব চাওক চাৰিওফালৰ পৰিৱেশ ইমান সুন্দৰ মানে ক'বলৈ ভাষা নাই কিন্তু যদিওবা দেখাত কি দেখি আছে তাতকৈ ইয়াতে আহি পেলাই যদি উপভোগ কৰে প্ৰাকৃতিক সৌন্দৰ্যৰ মানে সুন্দৰ পৰিৱেশ বহুত বেছি ভাল লাগে তো ইয়াৰ পৰা আকৌ এটা আছে ভিউ পইণ্ট মানে এইটো জেগাৰ পৰা প্ৰথম দুটা পইণ্ট বনাই দিছে চাওক তলত মানে এইবিলাক শিলৰ টুকুৰা পাহাৰ কিবা কিবি কাগজৰ টুকুৰা এনেকুৱা লাগে গছ গছনিবিলাকো মানে কিবা সৰু সৰু এনেকুৱা লাগে তো ইয়াত কিন্তু এটা বস্তু খাস দেখা পাইছোঁ ফটো ইমান ধুনীয়া হয় মানে ক'ব ভাষা নাই ফটো মানে একপি ক্লিক কৰিলে ফটো মানে ইমানেই ধুনীয়া হয় গতিকে আকৌ যিটো পইণ্ট আছে সেইটো দেখাবলৈ চেষ্টা কৰিম মই আকৌ এটা জেগাৰ পৰা তো চাৰিওফালৰ পৰিৱেশটো বহুত বেছি ভাল লগা হৈছে তো এইটো হৈছে ইয়াতে এটা শিৱ মন্দিৰ আছে যিটো নেকি বাগেশ্বৰী পাহাৰৰ শিৱ মন্দিৰটোত পূজা হয় প্ৰত্যেক বছৰে মানে শিৱৰাত্ৰিৰ দিনাখন খুব ধুমধামেৰে পূজা হয় মই মন্দিৰটো দেখাম পিছত আৰু ইয়াতে মানে যিটো পইণ্টটোত আহিছোঁ নেক্সট 2 নম্বৰ পইণ্টটো তাতে দেখাবলৈ চেষ্টা কৰিম তো ইফালে খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে মানে ভৰপূৰ ভাল লাগে ওপৰত উঠিলেহে গম পাব ওপৰত কি আছে চাওঁ ওপৰৰ পৰা একদম ধুনীয়াকৈ আৰু দেখাই দিবলৈ চেষ্টা কৰিম চাওক ইয়াৰ পৰা খুব ধুনীয়া ধুনীয়া মানে পৰিৱেশ সেউজীয়া গছ গছনিৰ কাষতে আছে আৰু ইয়াৰ পৰা চাওক গোটেই বঙাইগাঁওখন চাওক সৌখন বঙাইগাঁও ইফালৰ পৰাও দেখা পায় তো এইটো হৈছে 2 নম্বৰ পইণ্টটো যিটো দুইফালে আছে ইফালেদি যদি প্ৰথমতে আহে আপোনালোকে প্ৰথমে ইয়াতে উঠিব পাৰিব আৰু নেক্সটটো সিফালে আছে সেইটো ফালে চাওক তলত চাওক সেইফালেদি আৰু সেই তলৰ পৰা সেইফালেদি উঠি আহিব লাগিব এইটো যিটো ৰাস্তাৰে আহিব পাৰে প্ৰথমতে ইদি আহিব পাৰে সোঁফালেও আহিব পাৰে বাওঁফালে আহিব পাৰে দুটা ৰাস্তা আছে গতিকে দুটা পইণ্ট আছে দুটা জেগাত খুব ধুনীয়াকৈ বনাই দিছে আগতে ইমান এনেকুৱা বস্তু যিটো ভিউ পইণ্ট বনাইছিলে এইটো নাছিলে কেইবছৰমান আগতে হ'ল দুবছৰমান হ'ল চাগে হ'বলৈ 2 বছৰ পিছৰ পৰা এতিয়া খুব ধুনীয়াকৈ পইণ্টবিলাক বনাই দিছে তো বঢ়িয়া লাগিল ভাল লাগিল ইয়াৰ পৰা চাই কিনে চাওক আৰু এবাৰ দেখাই দিছোঁ চাওক খুব ধুনীয়াকৈ তো এয়াই আছিলে বঙাইগাঁও জিলাৰ ভিউ পইণ্টটো দেখালোঁ ইয়াৰ কাষতে থকা মই শিৱ মন্দিৰটো দেখাই দিম এইটো হৈছে শিৱ মন্দিৰটো আৰু ইয়াতে খুব পুৰণা মন্দিৰ এইটো আৰু মা বাগেশ্বৰীৰ প্ৰতিমূৰ্তি যিটো মা বাগেশ্বৰী মন্দিৰ সেইটো ইয়াতে আছিলে ইয়াৰ পৰা নি পেলাই তাতে মা বাগেশ্বৰী মাৰ খুব ধুনীয়াকৈ মন্দিৰ বনাই দিছে গতিকে আৰু ইয়াতে শিৱৰাত্ৰিৰ দিনাখন ইয়াতে বহুত দিন 7 দিনলৈকে মেলা থাকে গোটেই তলত খুব ধুনীয়াকৈ ডাঙৰকৈ মেলা হয় 7 দিন হয়
মই আগতে আহিছিলোঁ শিৱৰাত্ৰিত দেখিলোঁ এইটো শিৱ মন্দিৰ ইয়াতে খুব ধুনীয়াকৈ মন্দিৰটো বনাই ৰাখিছে ইয়াতে খুব ধুনীয়াকৈ জেগাও বনাইছে খুব ধুনীয়াকৈ তো ইয়াতে শিৱৰাত্ৰিৰ দিনাখন আহিলে বহুত ধুনীয়াকৈ ভিউ পইণ্টটো উপভোগ কৰিব পাৰিব আৰু শিৱৰাত্ৰি পূজাৰ মেলাও দেখিব পাৰিব শিৱৰাত্ৰি বহুত ধুনীয়া হয় ইয়াতে শিৱ পূজা গতিকে এয়াই আছিলে বঙাইগাঁও জিলাৰ যিটো জেগাত মই আহিব গৈছোঁ আজি 2024 আহিব পৰা নাছিলোঁ গতিকে এইবাৰ যেনেকৈ নহওক কিয় এই বছৰৰ 1 তাৰিখে আজি আহিবলৈ সক্ষম হ'লোঁ গতিকে মা বাগেশ্বৰী মাৰো দৰ্শন কৰিলোঁ খুব ভাল লাগিল আৰু এইটো পৰিৱেশটো চাই পিনে খুব ভাল লাগিল গতিকে আপোনালোকে যদি আহে খুব ধুনীয়াকৈ ইয়াতে এনজয় কৰিব পাৰিব গতিকে এইবাৰ মানে তলত যাম মানে তো ইয়াতে তলত দাদা এজনে মানে আহোঁতে মানে কৈছিলে কিবা খাব নেকি তো মই ক'লোঁ আগতে ঘূৰি লওঁ তাৰপিছত খাম গতিকে ইয়াতে খুব ধুনীয়াকৈ এখন ফ্ৰুইট মিক্সাৰ ফ্ৰুইট বনাই দাদাজনে তাৰ লগত আহিছোঁ তাতে আহিলোঁ ইয়াতে কি বনাই দাদাজনে খাওঁ বাৰু চাওঁ পিছত দেখা যাব চিংগুলবিলাক 50 টকা চিংগুল মানে কিছুমানে অকল পিয়াৰা খায় কিছুমানে এইটো খায় অকল কিছুমানে এইটো খায় সদায় ৰাইটটো থাকো তুমি নালাগে আমাৰ বেয়া বন্ধুসকল দাদাজন ইমান মানে ফানি হয় মানে কি কি কথা কয় মানে আছে বহুত কথা কয় আগতে মানে কৈছিলে যে কিবা খাব নেকি মই বোলোকে আহোঁ আগতে ঘূৰোঁ তাৰপিছত খাম গতিকে কিবা যদি ভাবি আছিলোঁ মাইণ্ডটো ফ্ৰেছ হৈ গ'ল দাদাজনৰ কথা শুনি খুবেই বেছি ভাল লাগিল নিজে 20 টকা আমাৰতে এইফালে মই এবাৰ 200 টকা যায় তেতিয়া মই নাই টেষ্ট কৰোঁ কেনেকৈ লাগে বঢ়িয়া সঁচাকৈ দাদা গেৰেণ্টি আছে বেয়া হ'লে কৈছিলে পইচা ঘূৰাই দিম বোলে গতিকে বেয়া হৈছে নেকি আজি ভাল হৈছে না পইচাটো পাব আপুনি মানে গেৰেণ্টি দিছে তো বন্ধুসকল হৈ গ'ল বঙাইগাঁও ভিউ পইণ্টটো দেখালোঁ আৰু নতুন বছৰৰ যিটো মই আহাৰ সপোন দেখিছিলোঁ সেইটো সপোন পূৰণ হ'ল গতিকে আগতেতো উশাহ ছুটি হৈ গৈছিলে তো এয়া পানী বটল লৈ ল'লোঁ পানী বটলটো এটা কথা আছে পানী বটলটো ওপৰত অহাৰ লগে লগে ইয়াতে 15 টকা দিব লাগে তাত যিটো নেকি 10 টকাৰ বটল ইয়াত 15 টকা দিব লাগে গতিকে আহক তলত নামো কেনেকৈ নামো চাওঁ বন্ধুসকল কিমান ওপৰত উঠিছিলোঁ আমি নামতে চাওঁ এইবাৰ আগতেতো বেৰে টানি লৈ যায় এটা ঠাইত ভৰি দিলে ডাইৰেক্ট তললৈকে নুমাই লৈ যায় এনেকুৱা টানি লৈ যায় আৰু আহোঁতে আহে নাপাব আপুনি থিয় হৈ থাকিব নোৱাৰিব এনেকুৱা কিমান থিয় মানে ঠাইটো যিহেতু কষ্ট কৰি উঠিলোঁ ভিডিঅ'টো বনালোঁ আহিলোঁ আমি মেইন পইণ্টটো দেখুৱাৰ সপোন এটা আছিলে তাৰে কেনেকৈ বাগাইছে চাওঁ কেনেকুৱা ৰাস্তাতে বাইক লৈ আহিছে হাই তো বন্ধুসকল আজিৰ ভিডিঅ'টো এয়াই আছিলে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তাৰে কামনা কৰি মই জয়ন্ত আপোনালোকক ইয়াতে আছোঁ বাই বাই ভালে থাকক